গাইজ নমস্কাৰ সকলোকে মই ৰীমা তৃষ্ণাই পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰৰ আন এটি ভিডিঅ'। এই ভিডিঅ'টো পাৰ্ট 3 হ'ব আৰু পাৰ্ট 3ত মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ নতুন 20টা প্ৰশ্ন। বন্ধুসকল, আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰত পাৰ্ট 1 পাৰ্ট 2ত আপোনালোকে দিয়া মৰমৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। এতিয়া আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কোন ৰাজ্যৰ চৰকাৰে কোভিড ৰোগীৰ বাবে সঞ্জীৱনী প্ৰজেক্ট আৰম্ভ কৰিছে? উত্তৰ হাৰিয়ানা। 2 নম্বৰ, ভাৰতৰ আইৰণ মেন বুলি কাক কোৱা হয়? উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। তেখেতক ভাৰতৰ আইৰণ মেন বুলি কোৱা হয়। 3 নম্বৰ, বৰ্তমান CBIৰ নতুন নিৰ্দেশকজন কোন? উত্তৰ সুবোধ কুমাৰ জয়ছোৱাল। 4 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল? উত্তৰ মাইলছ ব্ৰনছন। 5 নম্বৰ, বিশ্বৰ একমাত্ৰ মৰুভূমিবিহীন মহাদেশ কোনখন? উত্তৰ ইউৰোপ মহাদেশ। 6 নম্বৰ, COVID-19 ধৰা পেলাবলৈ কি পৰীক্ষা ব্যৱহাৰ কৰা হয়? উত্তৰ RT-PCR। 7 নম্বৰ, কিং অফ বিহু বুলি কোনজন ব্যক্তিক কোৱা হয়? উত্তৰ খগেন মহন্তদেৱক। 8 নম্বৰ, ৰাষ্ট্ৰপতি ভৱনৰ আৰ্হি কোনে প্ৰস্তুত কৰিছিল? উত্তৰ এডৱিন লুটুৱেন্সে। 9 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? উত্তৰ বিশ্বজিৎ দৈমাৰী। 10 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাক কাৰ্বনমুক্ত জিলা বুলি ঘোষণা কৰা হৈছে? এই প্ৰশ্নটো প্ৰাগ নিউজত দি আছিলে। প্ৰশ্নটোৰ উত্তৰটো হৈছে মাজুলী। 11 নম্বৰ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মাক কোনটো বিশ্ব খেল প্ৰতিষ্ঠানৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে? উত্তৰ BWF বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন। 12 নম্বৰ প্ৰশ্ন, বৰ্তমান অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ কোন? উত্তৰ ৰুক্ম গোহাঁই। 13 নম্বৰ, ভাৰতৰ সংবিধানখন কিমানবাৰ সংশোধন কৰা হৈছে? 104 বাৰ। 14 নম্বৰ প্ৰশ্ন, নাগৰিকত্ব সংশোধনী আইন 2019 কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে? উত্তৰ 2020 চনৰ 10 জানুৱাৰীৰ পৰা। 15 নম্বৰ, আন্তৰ্জাতিক পুলিচ সংস্থা ইণ্টাৰপলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ ফ্ৰান্সৰ লিয়ন নামৰ চহৰত আন্তৰ্জাতিক পুলিচ সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। 16 নম্বৰ, অসমৰ কোনখন ঠাইক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়? উত্তৰ তেজপুৰক। 17 নম্বৰ, অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠানটোৰ নাম কি? উত্তৰ দ্য আছাম কোম্পানী। 18 নম্বৰ, শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? এইটো জানিবলগীয়া প্ৰশ্ন। উত্তৰ BC গাংগুলীয়ে। 19 নম্বৰ, ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান? উত্তৰ 60 টন। 20 নম্বৰ, ফ্ৰিজত ব্যৱহাৰ কৰা শীতল কাৰকবিধৰ নাম কি? উত্তৰ ফ্ৰিয়ন। বন্ধুসকল, আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ পাৰ্ট 3ৰ আজিৰ প্ৰশ্ন ইমানেই। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটিত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ আগৰ ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। আজিলৈ আহোঁ, ধন্যবাদ।